জোৰ সি নাগায় বোলো ককাক ভাইকৰ গান বোলো দুইটা গাই থৈ দিওঁ মনলে উভতি আহে ল'ৰালি তোৰে মোৰে এটি ধেমালি আছিলো তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাকে শুৱলি যিবিলাক কেছেটৰ সময়ত যিবিলাক প্ৰডাকশ্যন হাউচবিলাক আছিল প্ৰডাকশ্যন হাউচবিলাকে প্ৰডিউচ কৰিছিলে আৰু তেতিয়া এটা এলবামত ৮টা গীত হয় গতিকে এটা কেছেটত ৮টা গীত থাকে এই চাইড বি চাইড চাৰিটা গতিকে তেনেকৈ কামৰ সংখ্যাও বেছি আছিল এতিয়া সেই আমাৰ গোটেই মিউজিক চিনেৰীৰ পৰা সেই প্ৰডাকশ্যন হাউচটো নাইকিয়া হৈ গৈছে কথাৰ দৰে বকুল বনৰ সুবাসৰে বকুল বনৰ সুবাসৰে তোমাৰ নিৰিখ কথাৰ দৰে তোমাৰ নিৰিখ কথা এতিয়া বৰ্তমান কাৰ সময়ৰ পৰা এতিয়ালৈকে আমি বন্ধ হ'ল এতিয়া আপোনাৰ কৰোণাক লৈ লকডাউন হ'ল গোটেই দেশত এতিয়াও চলি আছে তাৰ প্ৰভাৱ ইয়াত যদি আমি লক্ষ্য কৰোঁ আটাইতকৈ যদি ক'ৰবাত ক্ষতিগ্ৰস্ত হৈছে নিজৰ উপাৰ্জনৰ ক্ষেত্ৰত শিল্পী সমাজ হয় কিন্তু তাৰ ভিতৰত অন্যতম ইয়াৰ ক্ষেত্ৰত পৰৱৰ্তী কেনেকুৱা ধৰণৰ মানে ব্যৱস্থা লোৱা দৰকাৰ হ'ব কৰোণাৰ পৰা এটা বস্তু হৈছে মানুহৰ যে মানুহে অপশ্যনছ বিচাৰিবলৈ চেষ্টা কৰিছে কিন্তু আগতে নকৰিছিল অপশ্যনছ মই এইটো কৰিব নোৱাৰিলে ঘৰ কেনেকৈ চলাম মই কিবা এটা বেলেগ কৰিব লাগিব গতিকে সেই বস্তুটো এটা মই ভাবোঁ এটা পজিটিভ কথা এটা